নমস্কাৰ। আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ কুকাৰত অতি সহজভাৱে কেনেকৈ পোলাও তৈয়াৰ কৰা হয়। প্ৰথমে মই কেৰাহীত 4 চামুচ ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেলেগ অইলো ব্যৱহাৰ কৰিব পাৰে। কেৰাহীটো গৰম হোৱাৰ পিছত মই তাত 2টা তেজপাত আৰু এটা শুকান জলকীয়া দিছোঁ। অলপ সময় ভাজি মই তাত লং, ইলাচি, দালচেনি দিছোঁ আৰু এইখিনি গোটেইখিনি অলপ সময় লৰাই মই তাত পিঁয়াজ ব্যৱহাৰ কৰিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজাৰ পিছত মই তাত কেইটামান কাজু আৰু কেইটামান খিচমিচ দি অলপ সময় ভাজি থাকিম। কাজু আৰু খিচমিচখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত তাত মই অলপমান মিহিকৈ কুটি লোৱা গাজৰ দি দিছোঁ। গাজৰখিনি অলপ সময় লৰাই তাত মই মিহিকৈ কাটি লোৱা অলপ ফ্ৰেঞ্চবিন দি দিছোঁ। ফ্ৰেঞ্চবিন নাথাকিলে আপোনালোকে কেঁচা মটৰো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত কেঁচা মটৰ নথকাৰ কাৰণে মই ফ্ৰেঞ্চবিন ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি মই 2 পৰা 3 মিনিট সময়ৰ কাৰণে ভাজি ল'লোঁ আৰু তাৰপিছত মই সোৱাদৰ কাৰণে অলপমান চেনি ব্যৱহাৰ কৰিলোঁ। আপোনালোকে চেনিৰ সলনি নিমখো ব্যৱহাৰ কৰিব পাৰে, এইটো অপচনেল হয়। এতিয়া মই ইয়াত 2 গিলাচ বাসমতী চাউল ব্যৱহাৰ কৰিম। এই চাউলখিনি মই 15 মিনিটৰ কাৰণে তিয়াই ৰাখিছিলোঁ। তাৰপিছত টুকি এই চাউলখিনি মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বাসমতী চাউলৰ সলনি জহা চাউলো ব্যৱহাৰ কৰিব পাৰে। গোটেইখিনি ভালদৰে মিলাই দিব। মই এনেদৰে মিলাইছোঁ, আপোনালোকে এনেদৰে মিলাই দিব গোটেইখিনি। 2 পৰা 3 মিনিট সময় এনেদৰে ভাজি থাকিব। চাব যাতে কুকাৰত লাগি নধৰে। এতিয়া মই ইয়াত চাউল 2 গিলাচ লৈছিলোঁ, সেইকাৰণে মই 3 গিলাচ পানী ব্যৱহাৰ কৰিম। মানে 1 গিলাচ চাউলৰ জোখত মই 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। এনেদৰে গোটেইখিনি মিলাই দিব। তাৰপিছত মই ইয়াত 2টা কেঁচা জলকীয়া দিম আৰু এচামুচ ঘিউ এনেদৰে মিলাই দিম। ঘিউ এনেকৈ দিলে খাবলৈ খুব সোৱাদযুক্ত হয়। ঘিউৰ গোন্ধটো খোৱাৰ সময়ত ধুনীয়াকৈ ওলায়। তাৰপিছত মই কুকাৰৰ মুখনিখন বন্ধ কৰি এটা হুইচেল দিম। কুকাৰৰ এয়াৰটো যোৱাৰ পিছত মই মুখনিখন খুলি দিছোঁ। এয়া চাওক, আমাৰ একদম পোলাও ৰেডি হৈ গৈছে। আৰু এপাত কাটা চামুচেৰে মই গোটেই পোলাওখিনি এনেকৈ অলপ লৰাই দিছোঁ। আৰু গোটেই চাওকচোন, পোলাওখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈতো ক'বই নালাগে। আৰু এই পোলাওখিনি চিকেন বা পনীৰ আপোনালোকে যিকোনো আঞ্জাৰ লগত খাব পাৰে, বহুত ভাল লাগে খাই। এয়া মই চিকেনৰ লগত খাইছোঁ। ধন্যবাদ।